মানিকপুরক উপজেলা লাগিবই মানিকপুরক উপজেলা লাগিবই মানিকপুরক উপজেলা দেখকে মানিকপুরক উপজেলা লাগিবই উপজেলা আমার ন্যায্য দাবি উপজেলা মানিকপুরবাসীর ন্যায্য দাবি উপজেলা মানিকপুরবাসীর ন্যায্য দাবি আমাক উপজেলা দিব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 আগত বহিলো ঐ ইতিমধ্যে আমি মানিকপুরের পৰা আহিছো কিয় আহিছো ৰাইজ আমি এমাহ ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া সাক্ষাৎ বিচাৰিছিলো কিন্তু এতিয়াও পোৱা নাই আমিতো এই গৰমত এই ৰ'দত ফূৰ্তি কৰিব অহা নাই আমাৰ আগন্তুক প্ৰজন্মৰ যাতে এটা উন্নতি হয় যাতে ভৱিষ্যত প্ৰজন্মই ভালকে চলিব পাৰে সেইকাৰণে আমি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আহিছো হয়নে নাই ৰাইজ একেলগে অলপ চোৱা দিব আমার লক্ষ্য আছিল জিলা আয়ুক্ত মহোদয়ের কার্যালয়লৈ কিন্তু আমার পথতে আমার বেরিকেড দি জিলা আয়ুক্ত মহোদয় আমার ওচৰত আহিছে জিলা আয়ুক্ত মহোদয়ের ওচৰত আমি দাবি আমার ন্যায্য দাবি না এই দাবি আমার ন্যায্য দাবি না তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ প্ৰতিবাদক কিয় মূল্য দিয়া নাই আমাৰ দাবি মানিব লাগিব আমাৰ দাবি মানিব লাগিব আমাৰ দাবি মানিব লাগিব মানিপুৰ উপজিলা হিচাপে ঘোষণা কৰক মানিপুৰ উপজিলা হিচাপে ঘোষণা কৰক ৰাইজ আমি ইয়াত কোনো দুখ কষ্ট সকলো পাহৰি আমি বঙাইগাঁৱলৈ আমি যাবলৈ আমি আত্মবিশ্বাসেৰে আহিছো শৰীৰত শক্তি আছে যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে মানিকপুৰৰ বাবে কাম কৰাৰ কাৰণে আমি আহিছো মানিকপুৰলৈ আমি যাবলৈ মানিকপুৰক আমি উচিত মৰ্যাদা দিয়াৰ বাবে আজি ইয়াত ৰচি হৈছো মই এইটো জানো যে খুব অচিৰেই হৈ যাব
মই সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকৰ যিটো ন্যায্য দাবী যি ধৰণে আপোনালোকে কৈ আছে যি ধৰণে গোটেইখিনি বস্তু আপোনালোকে প্লেচ কৰিছে মই নাভাবোঁ যে সেইটো কাৰো অগোচৰ নোহোৱাকৈ আছে মই শান্তিপূৰ্ণভাৱে এইখিনি প্লেচ কৰি আহিছোঁ গোটেই মানিকপুৰবাসীয়ে প্ৰত্যেকটো ষ্টেপতে যেতিয়া প্ৰথম SDO চিভিল হিচাপে ঘোষণা কৰিছিল তাৰ পিছৰ পৰা আজিৰ ডেটলৈকে আপোনালোক সকলোৱে খুব সুসংগঠিতভাৱে আপোনালোকে প্লেচ কৰি আহিছে আৰু সেই হিচাপে মই ভাবোঁ যে তেওঁলোকৰ সেইখিনি নজৰো আছে আৰু সেই হিচাপে তেওঁলোকে কাৰ্য ব্যৱস্থা কৰিব প্ৰথম কথাখিনি এইটোৱে যে আমি ইয়ালৈ অহাৰ এইটোৱেই কাৰণ যে আমাৰ তাত গোটেইখন প্ৰায় 8,000 বাচ্চাৰ খিনি একগোট হৈছে এখন স্কুলত চাইকেলৰ কাৰণে সেই বাচ্চাখিনিও আমাৰ মানিকপুৰৰ পৰা যোৱা হেৰিৰ পৰা যোৱা গোটেইখিনি যাতে কোনো ক্ষেত্ৰতে অসুবিধা নহয় সেই প্ৰশাসনৰ গোটেই ব্যৱস্থাটোত কোনো যাতে অসুবিধা নহয় সেইকাৰণে মই নিজে খুদ আহিছোঁ আৰু মোৰ লগত আজি SP সাহেব যিগৰাকী চাৰ্জত আছে তেওঁৱে আহিছে তাৰমানে যি দুজন ব্যক্তিক আপোনালোকে ওচৰত বিচাৰিছিল বা যাৰ ওচৰত দিব খুজিছিল মই আপোনালোকৰ দুৱাৰডলৈকে আহিছোঁ আপোনালোকক সকলোকে সন্মান প্ৰদৰ্শন কৰিয়েই আমি ইয়ালৈ আহিছোঁ আৰু আপোনালোকৰ যি ন্যায্য যি যুক্তিপূৰ্ণ দাবী সেইখিনি মই যিখিনি মেমৰেণ্ডাম হিচাপে লৈ মই কোনোবাই যদি যাব খোজে এতিয়া যদি কোনোবাই যাব খোজে এজন বা দুজন ব্যক্তি মোৰ লগত আহিব পাৰে তাত এজন হয়তো কেবিনেট মন্ত্ৰী এগৰাকী আছে মন্ত্ৰী মহোদয় আছে মই এবাৰ ৰিকুৱেষ্ট কৰি ক'ম যে তেওঁলোকৰ এনেকুৱাও এটা হৈছিলে মই মেমৰেণ্ডামখন লৈছোঁ সেইটো যাতে তেওঁলোকৰ নজৰত আনি পেলায় তো সেই হিচাপে লৈ আপোনালোকে আজি এই অনুষ্ঠানটো এনেকৈ ৰাখক আৰু পৰৱৰ্তী সময়ত আমাৰ কি ধৰণে আগবাঢ়ো সেইখিনি চাই আমি সেই হিচাপে আগবাঢ়ি যাম এইটোৱে মোৰ আপোনালোকৰ ওচৰত জিলা উপায়ুক্ত হিচাপে তথা আৰক্ষী প্ৰশাসনৰ হৈ অনুৰোধটো থাকিলে ছাৰ সন্মানীয় ছাৰ লগতে বিভিন্ন পদবীত থকা মানে আৰক্ষী বিষয়াবৰ্গ আমি একদম শান্তিপূৰ্ণভাৱে আহি আছোঁ বঙাইগাঁৱলৈ যাম আমাৰ উদ্দেশ্য বঙাইগাঁৱত গৈ পেলাই আপোনাক আমি মেমৰেণ্ডাম দিম আমাৰ প্ৰগ্ৰেমৰ বিষয়ে আপোনালোকক অৱগত কৰাইছোঁ আমি আজি ইয়ালৈকে আহিছোঁ কিন্তু হঠাৎ আমাক এনেধৰণে বেৰিকেড দিয়াটো কিন্তু আমি লজ্জা পাইছোঁ আমাক মুখেৰে ক'লেও হ'ব আমি অবুজটো নহয় আমাৰ কোনো এজন মানুহে অবুজ কাম কৰিব অহা নাই আমাক বেৰিকেডত থিয় কৰাৰ লগে লগে আমি লজ্জা পাইছোঁ কিন্তু আজি কাৰণ আমি শান্তিপূৰ্ণভাৱে আপোনালোকক কোনো ধৰণৰ ডিষ্টাৰ্ব আমি কৰিব নমস্কাৰ সকলো ৰাইজকে ইয়াত আমাক ৰাস্তাত বাধা দিছে আমি বাধা আমি নামানো আমি বাধা নেওচি আমি বঙাইগাঁৱলৈ যাম আমি বঙাইগাঁৱত যাম আমি বঙাইগাঁৱত যাম আমি বঙাইগাঁৱত যাম হয়তো কেতিয়াবা হয়তো আমাক কোনোবা এটা বস্তু পোৱাত হয়তো পলম কৰি দিব পাৰে তো যিহেতু ইয়াত আপোনালোকৰ শিক্ষক আছে উকিল আছে ছ'চিয়েল এক্টিভিষ্ট আছে সকলোৱে জানে সেই মানুহজনকে দিব লাগিব নহ'লে আপোনালোকে মোক গুচাই বেলেগ এজন মানুহ তাত ৰাখি পেলাই তেওঁক দিব লাগিব এক মিনিট মোৰ কথাটো শুনক মই যদি শুনক মই তৰ্ক কৰি থাকিলেতো তৰ্ক চলি থাকিব মই অহাৰ মূল কাৰণটোৱে এইটো SP সাহেবে যিটো কথা কৈছে যে মই তাত 18,000 বাচ্চাৰ এটা আমি আহি এমাহ ৰখিলোঁ আৰু আমি 15 দিন ৰখিব পাৰিম নে নাই কি জিজিনৰ ভিতৰত লাগে আপোনালোকে নিজে চিলেক্ট কৰি লওক মই নকওঁ মই এজন ব্যক্তিৰ লগত তেওঁৰ লগত লগ লগাই দিওঁ আৰু তেওঁ গৈ পেলাই সেই গোটেইখিনি কথা ক'ব কোৱাৰ পিছত কেতিয়া আপোনালোকৰ সাক্ষাৎকাৰ হয় সেইটো আপোনালোকে